সহকারী প্রধান শিক্ষক নাৰ্জাৰী ছাৰদেৱ, ইয়াৰ উপৰি বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক বৃন্দ আৰু বাইদেউসকল আৰু অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয়তে আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছো যে আমি আজি এটি বিশেষ কাৰণত সমবেত হৈছো। এই কাৰণটো হৈছে আমি আটাই জানিছো যে আজি আমাৰ কি হৈছে, মেট্ৰিকৰ ফলাফল ঘোষণা হৈছে, অৰ্থাৎ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। আৰু এই ফলাফলত আমাৰ বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, আমি আটাইলৈকে বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছো। এই ফলাফলৰ ভিতৰতে আমাৰ বিদ্যালয়ৰ ভিতৰত যিগৰাকী ছাত্ৰই সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ বিদ্যালয়ৰ ফালৰ পৰা, তেওঁ ডিষ্টিংশ্যন পাইছে। তেওঁক আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে শুভেচ্ছা জনাব এখনি ফুলাম গামোচাৰে, আৰু আমাৰ প্ৰধান শিক্ষক মহোদয়ে সেই উদ্দেশ্যে দুআষাৰ বক্তব্য ৰাখিব। তাৰ প্ৰাক মুহূৰ্তত আমি ডিষ্টিংশ্যন পাবলৈ সক্ষম হোৱা বিদ্যালয়ৰ আমাৰ এজন মেধাৱী ছাত্ৰ শ্ৰী বিকাশ মল্লিক, তেওঁক আমি আগলৈ আহিবলৈ আহ্বান জনাইছো। আৰু আটাইকে মই চিনাকি ঘটিছে হৈছে বিকাশ মল্লিক, তেওঁ ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। তেওঁ এবাৰ পাইছে 85.3% পাইছে আৰু গোটেইকেইটা বিষয়তে লেটাৰ পাবলৈ সক্ষম হৈছে। গতিকে তাৰ বাবে আৰু এবাৰ হাত চাপৰি যাহওক, আমাৰ ধন্যবাদ থাকিল। তাৰোপৰি তেওঁ দুআষাৰ বক্তব্য ৰাখিব পিছত, তাৰ প্ৰাক মুহূৰ্তত আমি বিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় শ্ৰী জিতেন বৰদেৱক আহ্বান জনাইছো। এতিয়া এফালে ছাৰ, মই প্ৰথমতে আমাৰ বিকাশ মল্লিকক আজিৰ ফলাফলক লৈ তেওঁ কি মন্তব্য আগবঢ়ায়, কিমান দূৰ সুখী বা কেনেকৈ সাফল্য হ'বলৈ পালে বা হ'ব পাৰিছে, তেওঁ দুআষাৰ শুভেচ্ছামূলক বক্তব্য ৰাখিব। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী হয়তো অহা বছৰ পৰীক্ষা দিব, তেওঁলোকলৈ তেখেতে তেওঁ শুভেচ্ছামূলকভাৱে আহ্বান জনাব আৰু পিছত আমাৰ প্ৰধান শিক্ষক মহোদয়ে বক্তব্য ৰাখিব। মই বিকাশ মল্লিকক তেওঁৰ যি অনুভৱ, আজিৰ যি ফলাফল লৈ তেওঁক প্ৰকাশ কৰাৰ কাৰণে মই আহ্বান জনাইছো। নমস্কাৰ, মোৰ নাম বিকাশ মল্লিক, মই এইখন স্কুলতে পঢ়িছিলোঁ। আজি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ওলাইছে। আজিৰ ৰিজাল্টটো শুনি মোৰ বহুত ভাল লাগিছে। মই অহৰহ কষ্ট কৰি আজি যে এই ফলাফলত উপনীত হ'ব পাৰিছোঁ, মোৰ বহুত ভাল লাগিছে। মোৰ 6খনতে লেটাৰ আছে, সেইকাৰণে বহুত ভাল লাগিছে, আৰু ডিষ্টিংশ্যন পোৱাৰ কাৰণেও মোৰ বহুত ভাল লাগিছে। সেইকাৰণে মই মোৰ চৰকাৰী শিক্ষকসকলক ধন্যবাদ জনাইছোঁ মোক ইমান সহায় কৰাৰ কাৰণে। প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ জনাইছোঁ, আৰু লগতে মোৰ বন্ধু বান্ধৱীসকল, ভাইটি ভণ্টিসকল, তোমালোকে ভালদৰে পঢ়িবা, আমাৰ স্কুলৰ ৰিজাল্ট ভাল কৰিবা, এইখিনি কৈ মই মোৰ বক্তব্য সামৰিম। তেওঁ কোনটো বিষয়ত কিমান নম্বৰ পাবলৈ সক্ষম হৈছে আমি প্ৰকাশ কৰাৰ কাৰণে আহ্বান জনাইছো। মই মেথছত 89 পাইছোঁ, আৰু হিন্দীত 89, ইংৰাজীত 86, বিজ্ঞানত 86, এছামিছত 82, ছ'চিয়েল চায়েন্সত পাহৰি গৈছে। আমাৰ ধন্যবাদ থাকিল বিকাশ মল্লিকৰ অনুভৱ আমি জানিব পাৰিলোঁ আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এতিয়া এই দিশতে শুভেচ্ছামূলক বক্তব্য ৰখাৰ কাৰণে আমাৰ বিদ্যালয়ৰ প্ৰধান শ্ৰীযুত জিতেন বৰা ছাৰদেৱক মই আহ্বান জনাইছোঁ। বহুত ভাল লাগিছে আজি আমাৰ পাটলি হাইস্কুলৰ পৰা এইবেলি মেট্ৰিক পৰীক্ষাত যিহেতু ৰিজাল্ট খুব ভাল হৈছে। আমাৰ বেলেগ বছৰতকৈ আমাৰ 88.69% আমাৰ হৈছে, 5% 88.69 আৰু
ফার্স্ট ডিভিশন 21 জন, ফার্স্ট ডিভিশন 21 জন পাইছে আর সেকেন্ড ডিভিশন 41, থার্ড ডিভিশন 59 না 63, থার্ড ডিভিশন 63, ফার্স্ট ডিভিশনাল 21, সেকেন্ড ডিভিশন 41 আৰু 63 হ'ল থার্ড ডিভিশন। যথেষ্ট ভাল হৈছে অইন বিলিতকৈ। আৰু বেছি ভাল লাগিছে আমাৰ বিকাশ মল্লিকে, যেহেতু মানে 85.3% লৈ ফেলে ডিষ্টিংশ্যন পাইছে। আমাৰ মানে অইন বছৰত আমি ডিষ্টিংশ্যন পোৱা নাছিলোঁ, এইবাৰে আমি পালোঁ। আমি তাৰ কাৰণে খুব ভাল লাগিছে আমাৰ। আৰু আশা কৰিছোঁ আৰু লেটাৰ মাৰ্ক পোৱা আছে বহুত ছাত্ৰই। বড়ো মিডিয়ামৰ এটা ছোৱালী পাইছে, সুনিতা বড়োই ইংলিছত 93 পাইছে। গতিকে আমাৰ এইবাৰ ৰিজাল্ট লৈ বিৰাট খুশি, আমি আনন্দিত হৈছোঁ। আৰু আমি আশা কৰিছোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে এইবেলি ক্লাছ 10ত, তেওঁলোকক আমি মানে আমি আশা কৰিছোঁ বা আমি আহ্বান জনাম যাতে তোমালোকে অহা বছৰ মেট্ৰিক ফাইনেলত ভাল ৰিজাল্ট কৰিবা আৰু ইয়াতকৈ যাতে সুন্দৰ ৰিজাল্ট কৰিব পাৰা। ডিষ্টিংশ্যন 93 বা 95% তেনেকৈ লৈ পেলাই যাতে ৰিজাল্ট কৰা, তাৰ কাৰণে মই আশা কৰিছোঁ। আৰু তোমালোকক মই গতিকে তোমালোকে এতিয়া দেখা পাইছা যিসকলে ভালদৰে পঢ়ে, যিবিলাক ভালদৰে কষ্ট কৰে তেওঁলোকে ৰিজাল্টটো ভাল কৰিব পাৰে। সেইকাৰণে এয়া হ'ল সুনিতা বড়ো। গতিকে তোমালোকে পাৰিবা নিশ্চয়। আমি আশা কৰিছোঁ তোমালোকে আৰু ভাল ৰিজাল্ট কৰিবা আৰু ইয়াৰ পিছত লাহে লাহে নিশ্চয় ভাল হৈ আহিব। ধন্যবাদ থাকিল আমাৰ প্ৰধান শিক্ষক মহোদয়লৈ, যে তেখেতে আহ্বান জনাইছে যাতে ভৱিষ্যত আমাৰ ইয়াতকৈ আৰু ভাল হয় ৰিজাল্ট। যাই হওক, আমাৰ টোটেল পাইছে কিমান ফাৰ্ষ্ট ডিভিজন পালে তোমালোকে জানিলাই। আৰু বড়ো মিডিয়ামৰ পৰা পাইছে 10 জনে ফাৰ্ষ্ট ডিভিজন আৰু এছামিজ মিডিয়ামৰ পৰা 9 জন। যাই হওক, আচ্ছা, আৰু এতিয়া সম্বৰ্ধনা আছে আমাৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আমাৰ সভাপতি দুল শৰ্মাদেৱে সম্বৰ্ধনা জনাব আমাৰ ডিষ্টিংশ্যন পোৱা ছাত্ৰ বিকাশ মল্লিকক মই আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। বিকাশ মল্লিক আমাৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছে। ইয়াৰ পিছত আন এগৰাকী আমাৰ কৃতি ছাত্ৰী সুনিতা বড়ো, তাই ইংৰাজীত আমাৰ এই বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ পাইছে 93। তাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব। আমি আটাইৰে ভৱিষ্যত এতিয়াও কামনা কৰিছোঁ। এই চেগতে আমাৰ যিহেতু ইয়াত বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলো আছে, এই বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছামূলক বক্তব্য ৰখাৰ কাৰণে আমাৰ বিদ্যালয়ৰ সহকাৰী প্ৰধান শ্ৰী ধীৰেন্দ্ৰ কুমাৰ নাজিৰ ছাৰক মই আহ্বান জনাইছোঁ। मान बावनाय हाबाफारियाव नुजाथिनो हानाय जोंनि फरायसालिनि गाहाय फोरोंगिरि नोंथां आरो लोगोसे मानगोनां फोरोंगिरि नोंथांमोन, दिनै जोङो हरखाब बेवहाय मानो थुबुर जानो गोनां जाखो जे जोंनि फरायसालिनिफ्राय हाइस्ट नम्बर लानानै एबा डिस्टिंसन मोननानै उथ्रिनो हादों बिकास मल्लिक, जोंनि एसामिस मिडियामनिफ्राय। बिथाङा गासैबो आयदायावनो 80 नि आप मोनजोबदों, थारमाने 85 नि आप मोनदों, ओंखायनो डिस्टिंसन मोननाय होनना बुङो बेखौ। दा बेखायनो बेखौ मान बावनो थाखाय जों थुबुर जादों। आरो बे मान बावनायनि गेजेरजों जोङो फैगौ फरायसाफोर दङ होनो गोनां मेट्रिक आनजाद, दा बिसोरखौ जोङो सुबुरुन माने थुलुंगा होनो थाखाय बे हाबाफारिखौ लादों। आरो जों बेनो मान बावबाय। आरो बेजों लोगोसे जोङो जोंनि बर' मिडियामनिफ्राय बांसिन इंराजियाव मोननो हानाय सुनिता बড়ो 93 इंराजियाव मोनदों, बेखौ जों मान बावबाय। बेखौ मान बावनायनि गुबै हाबाफारिया थांखियानो जाहैबाय नोंसोरखौ थुलुंगा होनाय फरायनायाव। नोंसोरबो बेबायदि जा, अब्लासो जोङो नोंसोरनि जिउआ गोजोन जागोन आरो जोंनि फरायसालियाबो मुं लाखिगोन, मुं जागोन। ओंखायनो आं बारा गोबाव बुंला जे आंनि सिबिनाय आरो अननायखौ जोंनि गाहाय फोरोंगिरि आरो लोगोसे नोंसोरनो बावहरनानै आंनि बे सुंद' बिबुंथिखौ एसेयावनो फोजोबबाय। गोजोन्थों। বিষয়ে লওঁ
সেইকাৰণে মই কৈছিলোঁ এনকাৰেজ দিয়াৰ কাৰণে যদি বড়ো মিডিয়ামত ইংৰাজীত লেটাৰ ৰাখিব পাৰে তেতিয়াহ'লে 5,000 টকা দিম। যদি 10জনো পায় বা 20জনো পায় মই 1 মাহৰ দৰমহাটোৱেই দিম বুলি কৈছিলোঁ। এই বছৰ এজনে ৰাখিলে 93 পাৰে সুনীতা বড়োৱে, তাৰ কাৰণে ধন্যবাদ। মই এইটো কালি পৰহিৰ ভিতৰতে দিম পইচা। আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে উদ্বোধনীমূলক বঁটা হিচাপে DMৰ পৰা যিয়ে লেটাৰ পাব তেওঁক 5,000 টকা ঘোষণা কৰিছিল। এইবুলি এজনী ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে আৰু ছাৰে 2 এদিনৰ ভিতৰতে এই পুৰস্কাৰটি প্ৰদান কৰিব। ধন্যবাদ থাকিল। আৰু আজিৰ আমাৰ যি খন্তেকীয়া যি সম্বৰ্ধনা অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ আৰু ভৱিষ্যতে আমি আটাইবোৰ ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তেনেধৰণৰ সভা যদি হয় আমি আটাইবোৰক মাতি নিশ্চয় বিদ্যালয়ৰ তৰফৰ পৰা ন্যূনতম হ'লেও আমি সম্বৰ্ধনাৰ আয়োজন কৰিম। ধন্যবাদ।